এভৰিৱান, মই ৰূপজ্যোতি শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল মমছ ফৰএভাৰলৈ। আজি মই নিউ মামিসকলৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ, সেইটো হৈছে বেবী ডাইপাৰ ৰেছ। বেবী ডাইপাৰ ৰেছ কিয় হয়, কি কাৰণত হয়, তাক হ'লে কেনেকৈ আমি ঠিক কৰিম বা তাক নহ'বৰ কাৰণে আগতীয়াকৈ কেনেধৰণৰ কেয়াৰ আমি ল'ব লাগে, সেই আটাইবোৰ কথা আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এইখিনিতে ফাৰ্ষ্ট মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ মানুহবোৰৰ মাজত এটা ভুল ধাৰণা প্ৰচলিত হৈ থকা দেখা যায় যে ময়ো কেতিয়াবা ফেচ কৰিব লগা হৈছে যে বেবী ডাইপাৰটো পিন্ধোৱা দেখিলে মানুহে কয় ডাইপাৰ নিপিন্ধাবি, ডাইপাৰ পিন্ধোৱা বেয়া, ডাইপাৰ পিন্ধাব নালাগে। কিন্তু আপুনি তেওঁলোকৰ পৰা কেতিয়াও ডাইপাৰ পিন্ধোৱাৰ ফলত তেওঁলোকে যে বেয়া বুলি কয়, কিয় বেয়া তাৰ কিন্তু সঠিক উত্তৰ তেওঁলোকে নিজেও দিব নোৱাৰে। এজনৰ পাছত এজনে শুনি তেনেকৈ ইজনৰ পাছত সিজন এনেকৈ জাষ্ট কথাটো প্ৰচলিতহে হৈ গৈ আছে যে ডাইপাৰ পিন্ধাব নালাগে, ডাইপাৰ পিন্ধোৱা বেয়া, ডাইপাৰত ৰখা বেয়া। তাৰ কোনো সঠিক উত্তৰ কিন্তু কিয় বেয়া কোনেও দিব নোৱাৰে। মই মোৰ ক্ষেত্ৰত কেতিয়াও তেনেকুৱা ধৰণৰ মানুহৰ কথাত মই কেতিয়াও মন কৰা নাই। মই মোৰ প্ৰেগনেঞ্চি টাইমৰ পৰাই আচলতে যথেষ্টখিনি ভিডিঅ' চাই মেলি লৈ ৰিচাৰ্চ কৰি মেলি মই ৰাখিছোঁ যে মোৰ বেবীক মই ডাইপাৰ পিন্ধাব পাৰিম নে নাই, আৰু মই মোৰ নিজৰ বেবীৰ কাৰণে আৰামদায়ক, বেবীয়ে যিটোত কমফৰ্টেবল ফিল কৰে মই সেইটোতহে আচলতে সদায় গুৰুত্ব দি আহিছোঁ। গতিকে মই মানুহৰ এনেবোৰ কথাত কেতিয়াও মন কৰা নাই, কেতিয়াও গুৰুত্ব দিয়া নাই। আৰু মোৰ বেবীয়ে ডে 1ৰ পৰা আচলতে ডক্টৰৰ পৰামৰ্শ মতে, আজিকালি যিহেতু ডক্টৰে জন্মৰ পাছৰ পৰাই ডাইপাৰ পিন্ধাবলৈ দিয়েই, গতিকে আমি ডে 1ৰ পৰাই বেবীক ডাইপাৰ পিন্ধাই আহিছোঁ। এতিয়া তাৰ 2 বছৰ হ'বৰ হ'ল, আৰু 2 বছৰলৈকে 1.5 বছৰলৈকেতো কমপ্লিট সি ডাইপাৰতে আছে। এতিয়া দিনত ডাইপাৰ নিপিন্ধে, ৰাতি পিন্ধে। কিন্তু এই 2 বছৰত সি কেতিয়াও কোনো দিনাখনেই ডাইপাৰেছ প্ৰব্লেম সি ফেচ কৰিবলগীয়া হোৱা নাই। মই মোৰ বেবীক কেনেকৈ এই ডাইপাৰেছ প্ৰব্লেমৰ পৰা তাক দূৰত ৰাখিছোঁ, কেনেধৰণৰ কেয়াৰ কৰাৰ ফলত সি এই প্ৰব্লেমটো ফেচ নকৰাকৈ দিনখিনি পাৰ কৰি আহিছে, সেই আটাইবোৰ কথাই আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ বেবীৰ ডাইপাৰ ৰেছ কিয় হয়। ডাইপাৰ ৰেছ আচলতে বিভিন্ন কাৰণত হ'ব পাৰে। তাৰে প্ৰথম কাৰণটো হ'ল ধৰক বেবী যদি আপুনি যিটো ডাইপাৰ বেবীক পিন্ধাইছে সেই ডাইপাৰটো যদি ভাল নহয়, উন্নত মানৰ নহয়, তেতিয়াহ'লে তাৰ ফলত বেবীৰ স্কিনত প্ৰব্লেম আহিব পাৰে। নাইবা আপুনি বেবীক যিটো কটন লেংটি বা এনেকুৱা ধৰণৰ যি আপুনি পিন্ধাইছে সেই বস্তুটো যদি আপুনি ভালকৈ পৰিষ্কাৰ কৰি নিপিন্ধাই, এবাৰ চুচু কৰাৰ পাছত তাক থৈ দি যদি শুকোৱাৰ পাছত আকৌ তাক আপুনি পিন্ধাই নোধোৱাকৈ, তেতিয়াহ'লে তাৰ ফলতো বেবীৰ ডাইপাৰ ৰেছ হ'ব পাৰে। নেক্সট ধৰক আপোনাৰ বেবী যথেষ্টখিনি যিহেতু বেবীয়ে চুচুপটি কৰে, চুচুপটি কৰাৰ পাছত আমিতো গম নাপাওঁ যে আপুনিতো ধৰক লেংটি পিন্ধালে গম পায় যে তিতি গৈছে, এইটো সলাব লাগে। কিন্তু ডাইপাৰ পিন্ধালে কি হয়, আমি গম নাপাওঁ যে কিমান সময়ত বেবী কিমানবাৰ চুচু কৰিছে। তাৰ ফলত আমাৰ এটা ভুল কি হয় যে ইমান টাইমত পিন্ধাইছোঁ, গতিকে ইমানখিনি সময় আৰু ডাইপাৰটো পিন্ধাওঁ। আমি নিজৰ আইডিয়াত এটা সময়সীমা বান্ধি লওঁ যে ইমান টাইম ডাইপাৰটো পিন্ধাম, তাৰপিছত চেঞ্জ কৰিম। তো তাৰ ফলতো বেবীয়ে এই ডাইপাৰ ৰেছৰ প্ৰব্লেমটো ভুগিব লগা হয়। সেইকাৰণে আমি সদায় এটা ভাল উন্নত মানৰ ডাইপাৰ ব্যৱহাৰ কৰিব লাগে। মই মোৰ বেবীৰ ক্ষেত্ৰত পেম্পাৰ্ছ ব্ৰেণ্ডটোৱে আগৰ পৰা এতিয়ালৈকে পেম্পাৰ্ছ ব্ৰেণ্ডটোৱে মই ব্যৱহাৰ কৰি আহিছোঁ। আৰু পেম্পাৰ্ছ নিউবৰ্ণ বেবীৰ কাৰণে এটা ডাইপাৰ, স্পেচিয়েল ডাইপাৰ তেওঁলোকৰ আছে, যিটো এটা য়েল্ল' কালাৰ চিন থাকে ডাইপাৰটোত, আৰু সেই ডাইপাৰটো যেতিয়া চেঞ্জ কৰিবলগীয়া সময় হৈ যায় তেতিয়া সেই য়েল্ল' কালাৰটো ব্লু কালাৰ হৈ যায়। কালাৰটো চেঞ্জ হোৱাৰ লগে লগেই গম পোৱা যায় যে ডাইপাৰটো চেঞ্জ কৰিব হৈ গ'ল। গতিকে আমি সেই ডাইপাৰটোৱে ব্যৱহাৰ কৰিছিলোঁ, আৰু আমি আৰামত গম পাই গৈছিলোঁ যে ডাইপাৰটো কেতিয়া চেঞ্জ কৰিব লগা হয়। বাকী পটি কৰিলেতো গম পোৱা যায়, কিন্তু চুচু কৰিলেও সেই ডাইপাৰৰ কালাৰটো চেঞ্জ হোৱাৰ ফলত আমি বেবীৰ যিটো ডাইপাৰ চেঞ্জ কৰাৰ টাইমিংটো আমি কালাৰ চেঞ্জৰ ওপৰত চাই আমি কৰিছিলোঁ, আৰু তাৰ ফলত বেবীৰ কেতিয়াও কোনো ধৰণৰ ডাইপাৰ ৰেছৰ প্ৰব্লেম হোৱা নাছিল। নেক্সট ধৰক ডাইপাৰ ৰেছ বেবী কেতিয়াবা যেতিয়া বহুত লুজ মোচন হয়,
তেনেকুৱা টাইমতো আচলতে বেবীৰ ডাইপাৰ ৰেছৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ ঘনে ঘনে যেতিয়া বেবীয়ে পটি কৰি থাকে তেতিয়া হয়তো কোনোবা সময়ত আপুনি গম নাপাবও পাৰে বা তাক ভালকৈ ক্লিন নোহোৱাৰ ফলতো বেবীৰ কি হয় ডাইপাৰ ৰেছ হৈ যাব পাৰে। আৰু ডাইপাৰ ৰেছটো যেতিয়া হয় তেতিয়া কি হয় বেবীৰ সেই এৰিয়াটোত অলপমান ৰঙা ৰঙা টাইপ বা কেতিয়াবা খিচখিচকৈ এনেকুৱা সৰু সৰু গুটি নিচিনা হৈ যায়, বা কেতিয়াবা বেবীৰ জ্বলন হ'ব পাৰে বা খজুৱতি হ'ব পাৰে, মানে এনেকুৱা বিভিন্ন ধৰণৰ হ'ব পাৰে। কিন্তু এইবোৰ হ'লে বেবীৰ সেই কষ্টখিনি আমি কেতিয়াও মানে সহ্য কৰিব নোৱাৰোঁ ন, বা তেনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে যাতে সেই তেনেকুৱা নহওক তাৰ কাৰণে আমি আচলতে যথেষ্টখিনি বেবীক আগতীয়াকৈ কেয়াৰ ল'ব লাগে। তো এতিয়া কেয়াৰ লোৱাৰ ক্ষেত্ৰত নেক্সট আমাৰ আহিল কি, যে বেবীৰ সেই এৰিয়াটো আমি ক্লিন কেনেকৈ কৰিব লাগে। একদম বহুত মানে গুৰুত্বপূৰ্ণ কথা আচলতে সেই জেগাটো ক্লিন কৰাটো। তো আমি এতিয়া সেই জেগাখিনি ভালকৈ যদি ক্লিন নকৰোঁ, অকণমানো লেতেৰা থাকি যায়, তাৰ ফলত বেবীৰ সেইখিনি জেগা ডাইপাৰ ৰেছ হ'ব পাৰে বা সেই জেগাখিনিত বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে। গতিকে আমি সেই এৰিয়াটো একচুৱেলি ক্লিন কৰিব লাগে। এতিয়া ক্লিন কৰাৰ ক্ষেত্ৰত কি হয়, মাৰ্কেটত আমাৰ বিভিন্ন ব্ৰেণ্ডৰ ৱাইপছ পোৱা যায়। গতিকে সেই ৱাইপছেৰে আমি বেবীৰ ডাইপাৰ এৰিয়াটো ক্লিন কৰিব পাৰোঁ। কিন্তু মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিলে এইটো ক'ম যে মই নিজেও মোৰ বেবীক ঘৰত থকা সময়খিনি কেতিয়াও ৱাইপছ ব্যৱহাৰ কৰা নাই। ঘৰত থকা সময়খিনি মই অকল নৰ্মেল পানী আৰু কিছুমান কটন সৰু সৰু কাপোৰ, যিটো আমাৰ চুৰিয়া কাপোৰ ন, সেই চুৰিয়া সৰু সৰুকৈ কাটি পেলাই মই ৰাখিছিলোঁ, আৰু সেই চুৰিয়া কাপোৰেৰেই বেবীৰ ডাইপাৰ এৰিয়াখিনি মই নৰ্মেল পানীত তিয়াই পেলাই চাফা কৰিছিলোঁ। বাকী ৱাইপছটো আপুনি বাহিৰত যেতিয়া যাব তেতিয়াতো তেনেকৈ পানী দি পৰিষ্কাৰ কৰাটো সম্ভৱ নহয়। তো বাহিৰত গ'লে আপুনি জাৰ্ণি কৰিলে বা বাহিৰত ক'ৰবাত ওলাই গৈছে মেলিছে তেতিয়া আপুনি সেই ৱাইপছটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু ঘৰত থাকিলে আপুনি অকল পানী আৰু সেই কাপোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। এতিয়া ৱাইপছটো ব্যৱহাৰ কৰাৰ পাছত আপুনি এতিয়া কি কৰিব, সেইখিনি ক্লিন কৰাৰ পাছত বহুতে এই সময়খিনিত মানে এই ক্লিন কৰাৰ পাছৰ ষ্টেপটোত বহুতে ভুল কৰে। কি কৰে, পাউডাৰ বা নাৰিকল তেল লগাই দিয়ে। মোকো বহুতে কোৱা মনত আছে যে এই ডাইপাৰ পিন্ধোৱাৰ আগত সেই জেগাখিনি পাউডাৰ মাৰি দিব লাগে, তেতিয়া বোলে একো প্ৰব্লেম নহয়। কিন্তু সেইটো এটা ভুল ধাৰণা। পাউডাৰ বা তেনেকৈ নাৰিকল তেল লগোৱাৰ ফলত মানে নাৰিকল তেল বা পাউডাৰে মানে কোনো ধৰণৰ প্ৰটেক্ট নকৰে বেবী ডাইপাৰ ৰেছ হোৱাৰ ক্ষেত্ৰত। গতিকে আমি বজাৰত যিহেতু আজিকালি যথেষ্ট ডাইপাৰ ৰেছ ক্ৰীম কিনিবলৈ পোৱা যায়, যথেষ্ট ডাইপাৰ ৰেছ ক্ৰীম আছে, গতিকে সেই ডাইপাৰ ৰেছ ক্ৰীমটোহে আচলতে আমি ব্যৱহাৰ কৰিব লাগে। ময়ো মোৰ বেবীক ডে 1ৰ পৰা ডাইপাৰ ৰেছ ক্ৰীম ব্যৱহাৰ কৰিছোঁ, আৰু সেই ৰেছ ক্ৰীমটো হৈছে এইটো ছেবামেডৰ ডাইপাৰ ৰেছ ক্ৰীম হয় এইটো। আৰু এইটো এনেকুৱা নহয় যে বেবী ডাইপাৰ ৰেছ হোৱাৰ পাছতহে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব, তেনে নহয়। ইয়াক আপুনি দিনটোত যিমানবাৰ ডাইপাৰ চেঞ্জ কৰিব সিমানবাৰ আপুনি এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। এই ক্ৰীমটো গৰম দিন ঠাণ্ডা দিন বুলি কোনো কথা নাই, আপুনি গোটেই বছৰটোৱে গৰম ঠাণ্ডা দুইটা ৱেডাৰতে আপুনি এইটো আৰামছে ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াক আপুনি ব্যৱহাৰ কেনেকৈ কৰিব, ডাইপাৰ এৰিয়াখিনি যেতিয়া আপুনি ক্লিন কৰিব, ডাইপাৰ এৰিয়াখিনি ধুনীয়াকৈ ক্লিন কৰাৰ পাছত এখন কোমল কাপোৰেৰে সেই জেগাখিনি আপুনি ডেপ কৰি কৰি একদম পূৰা গা মোচাৰ দৰে, ধৰক আমিতো পূৰা এনেকৈ জোৰত কেতিয়াও মানে মুচিব নালাগে, যিহেতু সেইখিনি যথেষ্ট কোমল এৰিয়া হয়। গতিকে আপুনি এখন কোমল কাপোৰেৰে সেই জেগাখিনি ডেপ কৰি কৰি পানীখিনি মচি পেলাই অলপমান মুকলি বতাহত সেইখিনি জেগা শুকাবলৈ এৰি দিব লাগে। 5-10 মিনিট সময় তেনেকৈ মুকলিকৈ শুকাবলৈ এৰি দিয়াৰ পাছত এই ক্ৰীমটো অকণমান আপুনি হাতত লৈ ল'লে, যেনেকৈ আমি মুখত ঘঁহোঁ বা গাত ঘঁহা ক্ৰীম ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ আপুনি এই ক্ৰীমটো অকণমান উলিয়াই লৈ গোটেই ডাইপাৰ পিন্ধোৱা জেগাখিনিত আপুনি ধুনীয়াকৈ এই ক্ৰীমটো ব্যৱহাৰ কৰি ল'ব, আৰু তাৰ পাছত আপুনি ডাইপাৰটো পিন্ধাব। চাব আপুনি কেতিয়াওৱে মানে বেবী ডাইপাৰ ৰেছৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়। গতিকে মোক যদি কোনোবাই সোধে যে ডাইপাৰ ৰেছ ক্ৰীমৰ কাৰণে কোনটো বেষ্ট হয়, তেতিয়া মই একদম চকু মুদি আপোনাক এইটো ক্ৰীমৰ কথাই ক'ম, কিয়নো মই এই 2 বছৰ ধৰি ডে 1ৰ পৰা এতিয়ালৈকে যিহেতু এই ক্ৰীমটোৱে ব্যৱহাৰ কৰি আহিছোঁ, মই আন কোনো ক্ৰীম ব্যৱহাৰ কৰাটো প্ৰয়োজন বোধ নকৰিলোৱেই, কিয়নো এই ক্ৰীমটোৰ ফলত কোনো দিনাখনে তাৰ কোনো ধৰণৰ প্ৰব্লেম যিহেতু হোৱা নাই। গতিকে আপুনিও মোক যদি সোধে তেতিয়াহ'লে মই এই ক্ৰীমটোৰ কথাই ক'ম যে ছেবামেডৰ ৰাছ ক্ৰীমটোৱে আপুনি ব্যৱহাৰ কৰিব।
আৰু এই ক্ৰীমটো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে এমেজন ফ্লিপকাৰ্টত অতি সহজতে আপোনালোকে পাই যাব। মই তলত ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এমেজনৰ লিংকটো মই আপোনালোকক শ্বেয়াৰ কৰি দিম। আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে প্ৰডাক্টটোৰ বিষয়ে জানিব পাৰিব আৰু ল'ব খুজিলে আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে ল'ব পাৰিব। ফাৰ্ষ্ট মন কৰিবলগীয়া কথাটো হৈছে বেষ্ট ডাইপাৰ, উন্নত মানৰ ডাইপাৰ আমি বেবীৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। আপুনি যদি বেবীক অনবৰত ডাইপাৰত ৰাখিব নিবিচাৰে তেতিয়াহ'লে আপুনি দিনৰ ভাগত বেবীক লেংটি কটন পেণ্টি এনেকুৱা ধৰণৰ আপুনি পিন্ধাই পেলাই বেবীক ৰাখিব পাৰে, কিন্তু ৰাতি আপুনি কেতিয়াও তেনেকৈ লেংটি পিন্ধাই নাৰাখিব, কিয়নো বেবী চুচু কৰিলে বাৰে বাৰে বেবীয়ে টোপনি ভাঙিব বা তাৰ লগতে আপোনাৰো টোপনি ক্ষতি হ'ব। গতিকে বিনা কাৰণত তেনেকৈ বেবীক আৰু নিজক কষ্ট দিয়াতকৈ আপুনি ৰাতি অকল বেবীক ডাইপাৰতে ৰাখিব। বাকী দিনত গৰমৰ দিনত আপুনি তেনেকৈ লেংটি পিন্ধাব পাৰে। মই মোৰ বেবীক কিন্তু গৰম ঠাণ্ডা একো মানে তেনেকৈ হেৰি কৰা নাই। ডে 1ৰ পৰা 1.5 বছৰলৈকে সম্পূৰ্ণ ডাইপাৰতে তাক ৰাখিছোঁ। খালি এটা কথা লক্ষ্য ৰাখিব, আপুনি যদি অকল ডাইপাৰত ৰাখে তেতিয়াহ'লে দিনৰ ভাগত কমচে কম 1 ঘণ্টা 2 ঘণ্টা সময়, মানে 1.5-2 ঘণ্টা সময় আপুনি তাক ডাইপাৰ ফ্ৰী কৰি ৰাখিব। গৰমৰ দিনত হ'লেতো কথা নাই, আপুনি মই কি কৰিছিলোঁ, গা ধোৱাৰ 1 ঘণ্টামান আগতে তাক ডাইপাৰ খুলি অকল গেঞ্জিটো পিন্ধাই চব খুলি মেলি লৈ তলত এখন ড্ৰাই শ্বীট পাৰি দিব, দি তেল মালিচ কৰি মেলি লৈ 1 ঘণ্টামান মুকলিকৈ ফ্ৰীকৈ তাক খেলিব দিছিলোঁ আৰু গা ধুৱাই অহাৰ পাছতো 1 ঘণ্টামান সময় তেনেকৈ ফ্ৰী কৰি ৰাখিছিলোঁ। বাকী ঠাণ্ডা দিনত যদিহে ধৰক আপোনাৰ ঘৰৰ মানে ৰ'দ পৰা তেনেকুৱা এটুকুৰা জেগা চাই ল'ব, অকণমান ধৰক ভিতৰলৈ খিৰিকীৰ পৰা এনেকৈ ৰ'দ আহা, একেবাৰে বাহিৰৰ ৰ'দতো দি দিব, কাৰণ বেবী কষ্ট পাব ন ইমান সময় ৰ'দত থাকিলেতো। আপুনি তেনেকৈ ভিতৰত অকণমান ধৰক ৰ'দ পৰা জেগাত আপুনি বেবীক ড্ৰাই শ্বীটত ধৰক শুৱাই লৈ পেলাই আপুনি ঠাণ্ডা দিনতো তেনেকৈ তেল মালিচ কৰি মেলি লৈ বেবীক 1-1.5 ঘণ্টা সময় আপুনি ডাইপাৰ ফ্ৰী কৰি ৰাখিব। তেতিয়া কি হয়, বেবীৰ সেই জেগাখিনি মুকলি বতাহ যিটো সেই বতাহটো পায়, সেই এৰিয়াখিনিও অকণমান ফ্ৰেছ ফিল কৰে আৰু বেবীয়ে হাত ভৰি ডাইপাৰ ফ্ৰী হ'লে হাত ভৰি মাৰি খেলিবলৈ অলপমান বেছি সুবিধা পায়। গতিকে আপুনি দিনটোৰ 1.5-2 ঘণ্টা সময় বেবীক ডাইপাৰ ফ্ৰী কৰি ৰাখিব। বাকী আপুনি কমপ্লিট ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি আৰামছে চকু মুদি আপোনাৰ বেবীক ডাইপাৰ পিন্ধাব পাৰে। ডাইপাৰ ৰেছ হোৱাৰ কোনো চিন্তা নাই। ডাইপাৰ মানে পিন্ধোৱাৰ ফলত কিবা প্ৰব্লেম হ'ব, ডাইপাৰ পিন্ধাব নালাগে, এনেকুৱা যদি মানে কথা আপুনি ইমান দিনে চিন্তা কৰি আছিল, এনেকুৱা যদি কিবা মানে কথা আপোনাৰ মনত খেলি মেলি দি আছিল, আপোনাৰ মনত সন্দেহ আছিল যে মই বেবীক ডাইপাৰত ৰাখিলে কিবা প্ৰব্লেম হ'ব নেকি, তেতিয়াহ'লে নিশ্চয় আজি মোৰ এই ভিডিঅ'টো চাই আপোনাৰ সেই গোটেইবোৰ কনফিউজন ক্লিয়াৰ হৈ গ'ল, কিয়নো মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই আপোনালোকক গোটেই কথাখিনি শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনাৰো নিশ্চয় সেই কিবা যদি আপোনাৰ মনত কনফিউজন আছিল, গোটেইখিনি আশা কৰোঁ ক্লিয়াৰ হৈ গৈছে। যদিহে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো আপুনি আপোনাৰ ফ্ৰেণ্ড হওক, ৰিলেটিভছ হওক, তেওঁলোকক নতুন মা বা কোনোবাই যদি প্লেনিং কৰি আছে তেওঁলোকৰ লগত আপুনি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। তেনেহ'লে আজিলৈ ইমানতে আপোনালোক সকলোৰে মাজৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ, বাই বাই।